আৰু পুৱাই পুৱাই তাই আহি মোলৈ ইয়াত বিহু কেক জোনবিৰি এইটো ঘিলা পিঠা বুলি কয় তিল পিঠা নিমকি ধুনীয়াকৈ আনিছে এইটো পেকিং দিছে থেংক ইউ ৱেলকাম মাই চিষ্টাৰ ঘৰত যাব পৰা নাই বাই বাই তাই বজাৰত যায় বোলে এতিয়া তাৰপিছত এইবিলাক এতিয়া খাম এতিয়া আৰু শুই উঠিছোঁহে বেছি দেৰি হোৱা নাই যিহেতু আমাৰ বিহু মানে মাজৰখন পৰে তাৰপিছতে সেয়েহে মই মানে এতিয়া বিহু আমাৰ ছুটি লোৱা নাই তাৰপিছতে এইকেইদিন মই ইয়াতে আছোঁ তিনিচুকীয়াতে ঘৰত যাব পৰা নাই আৰু এতিয়া আমাৰ যিহেতু বিহু নহয় ন তাহাঁতৰ বিহু হৈ আছে আৰু তাই ঘৰৰ পৰা এইখিনি আনি দিছে মোলৈ ইমান মৰম ইফালে এইখিনি থ'বলৈ দিছে তাৰপিছতে খাই থাকোঁ আৰু ইমান ধুনীয়াকৈ বনাই নিছে এয়া কেক চাহ বনোৱাই নাই মানে কাপটো এনেকুৱা উল্টা হৈ আছে কিন্তু পিঠাখিনি দেখি ৰ'ব পৰা নাই সেয়েহে অলপ অলপ চব টেষ্ট কৰি আছোঁ মই উঠি মেলি মানে কাপোৰ ধুই আছিলোঁ তাই আহিলে আনিম কি টেষ্টি বনাইছা মামী টেষ্টি বিহু বুলি ক'লে এইখন পিঠাখন মেইন হয় নাই ভাল লাগিছে কৈছোঁ খাবলৈ এইটো কি পিঠা নাৰিকল পিঠা চুজি লাৰু চুজিত মানে দুটা নাৰিকল আৰু চুজি মিক্স আছে বাই বিশেষকৈ এইটো পিঠা খাই বেছি টেষ্টি লাগিছে কোনে কোনে জানে এইটো পিঠা বনাবলৈ মই কিন্তু নাজানো তাই নিজৰ হাতে বনাই আনিছে বোলে দুটা দিছোঁ এটা খাই কমপ্লিট কৰিলোৱে